তামোল এইডাল ডাঙৰ অঁ হা দিছোঁ তো এইখনেই আমাৰ নৰে হ'ল খাব পৰা হৈছে এইডালো মই নিজে ৰোৱা লওক ঘৰখন আৰু সেইটো বাহিৰা মানে ঘৰৰ যিটো আচলতে আকৰ্ষণ ডিজাইনটো এবাৰ চাই লওক নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভ্লগ আৰু আজিৰ টপিকটো হ'ল আমাৰ নতুন ঘৰ তো মোৰ লগত আছে আজি হায়ান মোৰ লগতে হায়ানো বস্তু দেখাব আৰু প্ৰথমতে ঘৰখন দেখুৱাই ল'ব বিচাৰিছোঁ তো এইখনেই আমাৰ নতুন ঘৰ ভালকৈ চাই লওক এবাৰ তাৰপিছত বাকী কি আছে নাই কি কি গছ আছে কি কি ৰুইছোঁ অলৰেডি সেইখিনি বস্তু দেখাম ঘৰখন এতিয়ালৈকে কমপ্লিট হোৱাই নাই আৰু কাম ভালেখিনি কাম বাকী আছে তো প্ৰথমে কি দেখাম হায়ান গছ গছনি কি কি দেখাবি এইফালৰ পৰা দেখা অঁ কি কি তামোল এইডাল ডাঙৰ অঁ আৰু কি দেখাবি ইফালে কি আছে এই আমাৰ নহয় বেলেগৰ আচ্ছা এইফালৰ পৰা দেখাম প্ৰথমে এইফালৰ পৰা দেখাই যাম তো এইটো চাইডৰ পৰা দেখাম প্ৰথমে ডালিম ডালিম লাগি আছে না এয়া চাওক ডালিম ডাঙৰেই হ'ল খাব পৰা হৈছে এতিয়া ছিঙিব পাৰোঁ আজি কিন্তু থাকক আৰু দুদিনমান আৰু এইডাল তামোল মই নিজে ৰোৱা তামোল এইডাল তামোল আৰু আম আছে তাৰপিছত মধুৰিআম এইবিলাক ডাঙৰ তামোল এইটো কিবা হ'ব আৰু কমলা চমলা কিবা হ'ব অমিতা আছে কল আছে জাহাজী কল না হায়ান তাৰপিছত নেক্সট আৰু কি এইডালো মধুৰিআম তাৰপিছত ইফালে নাৰিকল এইডাল মধুৰিআম আৰু এইডাল নাৰিকল ডাঙৰেই হ'ল এইডাল মই নিজে ৰোৱা দুবছৰমান হ'ল মই নিজে ৰুইছিলোঁ তাৰপিছত আৰু জলকীয়া মেইন বস্তু এইটো ভোট জলকীয়া এইডাল ভোট জলকীয়া এইডালো মই নিজে ৰোৱা আৰু এইবোৰ নাই মৰি গ'ল আৰু ইয়াতে কিবা কিবি আছিলে অলপ চলপ জলকীয়া বেঙেনা এইবোৰ ৰুইছিলোঁ কিন্তু এতিয়া সেইবোৰ মৰি গ'ল খালোঁ তাৰপিছত আৰু এইটো ঘৰৰ ছাইডৰ পৰা চাই লওক আৰু এইবোৰ আচলতে ঘাঁহবিলাক মৰিছে মেডিচিন দিয়াৰ কাৰণে আৰু ইয়াত এডাল সৰুকৈ মধুৰিআমৰ পুলি হৈ আছে কেইদিনৰ পিছত ৰুম আৰু উঠাই নি পেলাই আৰু এইডালো মধুৰিআম আম তাৰে পিছত ইয়াতে এডাল মধুৰিআম আছিলে কিন্তু ক'ত গ'ল গছডাল মই বিচাৰি নাপালোঁ এইখিনিতে ৰুইছিলোঁ তো গৰু ছাগলী অনবৰতে সোমাই থাকে তেনেকৈ কিছুমান খায়ো পেলাই ছাগলীয়ে এডাল কমলাই নে ৰবাব টেঙা নাজানো কিবা হয় আৰু মুঠতে এডাল মধুৰিআম এইবোৰ সৰু তামোল আৰু এইবিলাক ডাঙৰ আৰু এইখিনিতো বহুত ডাঙৰ তামোল আছিলে কিন্তু সেইখিনি কাটি পেলোৱা হ'ল যিহেতু ঘৰ এতিয়া হ'লেই আমাৰ প্ৰায় তো সেইকাৰণে কাটি পেলাই দিলোঁ সেইখিনি আৰু এইডাল লেচু ভালে কেইবছৰ হ'ল কিন্তু লগা নাই এতিয়াও এতিয়া কিমান দিন পিছত লাগে নাজানো আৰু এইখিনিত কিবা কিবি আছে নেমু টেঙা আছে আৰু লগতে সেই এডাল হলফুলি বুলি কয় এতিয়া বেলেগে কোনে কি কয় নাজানো কিন্তু আমি হলফুলি বুলি কওঁ আৰু তাৰপিছত তেনেকৈ এইখিনিয়ে আৰু ইয়াতে আৰু এডাল লেচু আছে হয় আৰু এইটো হ'ল বেক চাইডৰ ভিউ ঘৰখন আৰু এইটো বেক চাইডটো তাৰমানে ছাদ দিয়া আছে আৰু ছাদৰ ওপৰতে সেই অভাৰ টেংকিটো তাতে ৰখা হ'ব আচলতে তাতে আৰু এটা ছাদ দি তাতে টেংকিটো ৰাখিম আৰু ইয়াতে এইটো দমকল আছে আৰু ইয়াতে বাথৰুম লেট্ৰিন আছে এইটো বাহিৰা মানে কোনোবা বাহিৰা মানুহ বা গেষ্ট আহিলে তেওঁলোকে ইউজ কৰিব আৰু ভিতৰতো আছে এক্সট্ৰাকৈ আমাৰ বনোৱা তো এতিয়া পিছফালৰ যিটো কৰিডৰেদি সোমাই যাম ঘৰত এনেকৈ গৈ বস্তুখিনি চব দেখাই যাম আপোনালোকক ৰুম কি আছে তো হায়ান আৰম্ভ হা এইটো বাথৰুম এইটো টয়লেট বাথৰুম আৰু টয়লেট দুটাই দিয়া হৈছে এইটো পাকঘৰ কিচেনটো চাই লওক এবাৰ এই খিৰিকীবিলাক বন্ধ আছে তো সেইটো কাৰণে পোহৰ নাই ইমান তো এইখিনি আচলতে ছাদ দিয়া আছে ছাদৰ তলতে এটা চাইডে আপোনাৰ কিচেন আৰু এটা চাইডে বাথৰুম আৰু টয়লেট আৰু এইটো এনেকৈ কৰিডৰ
বাট কিটচেনৰ লগতে এইটো ৰুম এটাচ্ড এনেকৈ দৰ্জা এখন আছে তো কৰিডৰেদি এনেকৈ গৈ থাকিম আৰু ৰুমকেইটা দেখাই দিম এনেকৈ এটা ৰুম আৰু এই ৰুমত আচলতে চিলিংটো দেখিছে ফল চিলিং দিছোঁ কিন্তু ফল চিলিং হ'লেও এইটো নৰ্মেল যিটো 2x2 বৰ্ড হয় এই 2x2 বৰ্ডৰ চিলিং দিয়া হৈছে কাৰণ এই চিলিংটো ভালেখিনি কম খৰচতে হৈ যায় আপোনাৰ ইমান খৰচ নপৰে তো এইটো এটা ৰুম তাৰপিছত এনেকৈ আহি লৈ ইয়াত এটা ৰুম এইটো এটা ৰুম ইয়াতো ঠিক তেনেদৰে সেই 2x2 চিলিং দিয়া হৈছে আৰু এইটো ইয়াতো ঠিক সেই একেই চিলিং আৰু এতিয়া আহিলোঁ বাৰাণ্ডা এইটো বাৰাণ্ডা তো বাৰাণ্ডাখন ভালকৈ চাই লওক এবাৰ আৰু বাৰাণ্ডাত আপোনাৰ কি বুলি কয় জিপছাম বৰ্ড মানে ফল চিলিঙে হয় এইটো জিপছাম বৰ্ড যিটো অলপ দেখাত ভাল লাগে আচলতে খুব ধুনীয়া হয় তো সেই জিপছাম বৰ্ডৰ চিলিং দিয়া হৈছে চাই লওক আৰু এইটো মেইন যিটো ঘৰৰ যিটো আচলতে আকৰ্ষণ ড্ৰয়িং ৰুম তো সেই ড্ৰয়িং ৰুমটো হয় আৰু ড্ৰয়িং ৰুমৰ চিলিং ডিজাইনটো এবাৰ চাই লওক এনেধৰণে দিয়া হৈছে এইটো জিপছাম বৰ্ড এইটো ড্ৰয়িং ৰুম আৰু বাকী এনেকৈ এইটোতো গমেই পাইছে আপোনালোকে এণ্ট্ৰি আৰু ইয়াতে আচলতে এইটো এনেকৈ এটা ছাদ দিয়া হৈছে সৰুকৈ এনেকৈ আপোনালোকে দুটা ছাইডে এইটো ছাইডেদিও ইন হ'ব পাৰে এইটো ছাইডেদিও এণ্টাৰ কৰিব পাৰে ঘৰৰ ভিতৰত তো এনেকৈ এতিয়া ধুনীয়াকৈ নামি যাম নেকি হেন হেন নাম প্ৰথমে আৰু এইটো ছাইডটো নেদেখালোৱে ভালকৈ এই ছাইডটো এবাৰ চাই লওক তো এনেকৈ ডাইৰেক্ট সোমাই আহি পেলাই গেটখন ঠিক এইখিনিতে হ'ব তাৰমানে কিন্তু বৰ্তমান এতিয়া সেনেকৈ কাম কমপ্লিট হোৱা নাইতো তো বাউণ্ডেৰী ৱালখিনি জাষ্ট কৰি ৰখা হৈছে আৰু ৱালৰো ভালেখিনি কাম বাকী আছে আৰু গেটখন এইখিনিতে হ'ব তেনেকৈ সোমাই আহি ডাইৰেক্টলি এনেকৈ যাব পাৰে তো তেনেকৈও যাব পাৰে সেইটো ছাইডেদি আৰু ঘৰখনত আচলতে যিটো পুট্টি ৱাল পুট্টিৰ কাম কৰা হৈছে কিছুমানে পুটিং বুলিও কয় তো সেই ৱাল পুটিৰ কাম কৰা হৈছে এতিয়া ৰংখিনি কৰা হোৱা নাই তো ৰংখিনি যেতিয়া সোমাম তেতিয়া ৰংখিনি কৰি লৈ পেলাই সোমাই যাম আৰু ধুনীয়াকৈ নেকি হেন তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে আৰু ঘৰখনৰ ডিজাইনটো আচলতে কেনেকুৱা লাগিছে এবাৰ নিশ্চয় কমেণ্ট কৰি পেলাই জনাব নেকি হেন আৰু হেনো ভালেখিনি কষ্ট কৰিছে বেচাৰা আজি মোৰ লগতে নেকি তো এয়া আছিল আজি এটা সৰু ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে কি কৰিব লাইক শ্বেয়াৰ আৰু কমেণ্ট নেকি আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো ঠিক আছে লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ